কৃষ্ণক পূজা কৰিলে সকলোৱে পায়। কৃষ্ণক পূজা কৰিলে সকলোৱে পায়। কৃষ্ণৰ মহাদেৱ হৈছে কৃষ্ণৰে ভকত। মহাদেৱ কৃষ্ণ জয় শ্ৰীৰাম সকলোকে। এতিয়া বৰ্তমান মই উপস্থিত আছোঁ বৰপেটা সত্ৰ। যোৱাকালিয়ে মই বৰপেটা সত্ৰ আহি পালোহি। কামাখ্যা মন্দিৰৰ পৰা আহি পেলাই বৰপেটা সত্ৰ পালোহি। এতিয়া ৰাতিপুৱা প্ৰায় এতিয়া 5টা বাজিব হ'ল। 5টা বাজিতে মই এতিয়া গা পা ধুই ধুতি পিন্ধি আৰু গামোচা এখন লৈ ৰামৰ পাঞ্জাবী এটা লৈ ওলাই আহিছোঁ বৰপেটা সত্ৰ বাহিৰলৈ ওলাই আহিছোঁ। তেনেহ'লে কেনেকৈ পালোঁ, কেতিয়া পালোঁ, তেনেহ'লে ভিডিঅ'টো শেষৰ সময়ত ক'ম বাৰু। লগতে ময়ো কিছুমান কথা জানিবলৈ চেষ্টা কৰিম বৰপেটা সত্ৰৰ বিষয়ে আৰু লগতে আপোনালোককো জনাবলৈ চেষ্টা কৰিম। তেনে বলক নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। জয় শ্ৰী। আৰু এইটোৱে হ'ল বৰপেটা সত্ৰ মেইন গেট আৰু 3টা গেট আছে। এটা পাব আপোনালোকে এই চাইডে আৰু এটা পাব ইফালে। সেইটো প্ৰথম মানে মাজৰ গেটটো, ডাঙৰ গেটটো। মই ইয়াতে ঘূৰি ফুৰিছোঁ এতিয়া মন্দিৰ চাই আৰু ইফালে দেখিব গ'লে আপোনালোকে ইয়াতে মন্দিৰ পাব আৰু মন্দিৰটো ইয়াতে ভাগৱত পঢ়াই গোটেই মানুহ ইয়াত বহি লয় শান্তি মনে একদম বঢ়িয়াকৈ ভাগৱত শুনি থাকে। আৰু ইফালে আছে আপুনি ভোজনালয় আৰু ইফালে যাব পাৰে ভোজনালয় আৰু ইফালে আপোনাৰ থাকা ৰুম তেনেধৰণৰ অতিথিৰ বাবে ইফালে ব্যৱস্থা কৰিছে। কৃষ্ণক পূজা কৰিলে সকলোৱে পায়। কৃষ্ণক পূজা কৰিলে সকলোৱে পায়। কৃষ্ণৰ মহাদেৱ হৈছে কৃষ্ণৰে ভকত। মহাদেৱ কৃষ্ণৰে ভকত। কৃষ্ণৰে অংশ মহাদেৱ, ব্ৰহ্মা বিষ্ণু মহাদেৱ। কৃষ্ণৰ বাহুৰ পৰা মহাদেৱ জন্ম। কৃষ্ণ বাহুৰ পৰা মহাদেৱ জন্ম আৰু কৃষ্ণৰ নাভিৰ পৰা ব্ৰহ্মাৰ জন্ম। গতিকে আমি ব্ৰহ্মাক কৃষ্ণক চিন্তা কৰিলে আমি সকলোৱে পায়। কৃষ্ণ চিন্তা কৰি সকলোৱে পায়। বৰপেটা সত্ৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰে। মাধৱদেৱে প্ৰতিষ্ঠা কৰা। 1300 প্ৰতিষ্ঠাটো চনটো হৈছে 1583 খ্ৰীষ্টাব্দ। 1583 খ্ৰীষ্টাব্দ। আমাৰ ইয়াত পূজা বতৰ নহয়, নাম কীৰ্তন হয়। তেওঁ যুগ ধৰ্ম প্ৰচাৰ কৰিছে শংকৰদেৱ মাধৱ। বৰপেটা হৈছে সত্ৰ নগৰী। বৰপেটা হ'ল সত্ৰ নগৰী। আপাৰত জন্ম হৈছে। বৰপেটা হৈছে আপাৰ হৈছে জন্মস্থান, বৰপেটা হৈছে কৰ্মস্থান, কোচবিহাৰ হৈছে শেষ স্থান। তাতে ঢুকাইছিল। এয়া এইখিনিয়ে কথা। তেওঁলোকে সেই শাস্ত্ৰ লিখিছে, যুগ ধৰ্ম প্ৰচাৰ কৰিছে। সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দ্বাপৰত পূজা, কলিত হৰিৰ নাম। এয়া গতিকে আমাৰ ইয়াত পূজা পাতল নহয়, নাম প্ৰসংগ চলি থাকে। প্ৰথমে মহিলাই কৰে, মহিলাৰ হৈ লগে লগে পুৰুষে ভিতৰত আনন্দ। এনে দিনটোত দবাৰ ইয়াত যে দবা কোবাই ৰাতিপুৱাৰ পৰা দিনটোলৈ মানে দিনটো কেইবাৰ দবা কোবাই ইয়াত? এবাৰ, দুবাৰ, 3, 4, 5 বাৰ কোবাব। দিনটোত দবা 5 বাৰ কোবাই। আৰু মই শুনা মতে এবাৰতে 108 বাৰ দবা কোবাব লাগে, হয়নে? কোবাই তাৰ কথা। দীঘলকৈ কোবাব পাৰে, খাটা কৰিও কোবাব পাৰে, এইটো তাৰ কথা, সময়ৰ কথা। ৰাতিপুৱা দবা কোবাই, যে ৰাতিপুৱালে দাবা কোবাই, এইটো জাগৰণ। আৰু প্ৰসংগত হ'লে দাবা কোবাই যে প্ৰসংগ হ'ল। আৰু সন্ধিয়া দবা কোবাই যে দিনটো গ'ল, সন্ধিয়া হ'ল দবা কোবাই, এইটো জাগৰণ। আৰু সন্ধিয়া প্ৰসংগ হয়, প্ৰসংগত হ'লে দবা কোবাই যে প্ৰসংগ হ'ল, ৰাতিৰ প্ৰসংগ হ'ল। আৰু আমাৰ ৰাতিপুৱা ঘৰ নুমুচে, সময় নহয় ভিতৰখন। গতিকে ঘৰটো ৰাতিয়ে আমাৰ মুচি থয়। এনেকুৱা মানুহ আহে, ৰাতিপুৱাই মুচি থয়, ৰাতিয়ে মুচি থয় প্ৰসংগৰ পিছত। কৃষ্ণ কথাই শ্ৰৱণ কীৰ্তন আমাৰ ইয়াত হৈ যায়, অন্য আন পূজা বতৰ। আৰু ইয়াত জাতীয় সাজ পোছাক পৰিধান কৰি প্ৰৱেশ কৰাটো বাধ্যতামূলক।
তেতিয়াহে মানে ইয়াত আমাৰ ধুতি আৰু এনেকৈ আমাৰ পাঞ্জাবী চেলেং কাপোৰ এনেকৈ গামোচা তেনেকৈ লৈ পেলাইহে প্ৰৱেশ কৰিব পাৰিব, নহ'লে ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব। এয়া দেখিছে মহিলা প্ৰৱেশ নিষেধ মানে কিহৰ কাৰণে? তেনেহ'লে আহক মই এইটো কথা বুজাই দিছোঁ, মানে শুনাই দিম আহক। মহিলা প্ৰৱেশ কৰিব কিয় নিদিয়ে আমাৰ দেউতা আচলতে ক'ব দিয়ে। মানে মাহেকীয়াটো ক'ত কৰি হয় নাই, সেইটো মাহেকীয়াটো গম নাপায়। সেইকাৰণে মেইন উদ্দেশ্য সেইটোৱেই, মাহেকীয়াটোৰ কাৰণেই জানা নিদিয়ে ভিতৰত। কিন্তু হেৰি হয়, যেতিয়া সেই শৰণ হয়, তাতে তুলসীৰ খুঁটা আছে দুটা, তুলসীৰ খুঁটাৰ সেই গলিটোক লগি যাবা দিয়ে। শৰণ হ'লে সেই গলিটোক লগি যাবা দিয়ে। তাৰ পাছত আৰু এদিনে যাব পাৰে। এদিন আৰু শৰণ ল'ব। যেতিয়া শৰণ ল'ব তেতিয়াহে যাব পাৰোঁ, সেইদিনা যাব পাৰোঁ। আৰু যেতিয়া ডাঙৰ নহয় তেতিয়া আপোনালোকে ভিতৰত যাবাই পাৰোঁ। ডাঙৰ নহ'লে ছোৱালী ডাঙৰ নহ'লে ভিতৰত যাই থাকিব পাৰোঁ। ডাঙৰ হোৱাৰ পাছত তাৰ ভিতৰত যাব পাৰোঁ। এইটোৱে উদ্দেশ্য। ধাবাটো আমাৰ পাছবাৰ বনায়। কীৰ্তন ঘৰত যিটো গুৰুজনাই সত্ৰ বনাইছে, এই সত্ৰতে ধাবা এটা আছে। ধাবাটো আমাৰ পাছবাৰ বনায়। এই ধাবাৰ ডুমু ডুমু এই শব্দবিলাকৰ অৰ্থতে হ'ল মহাপুৰুষ বা শ্ৰীকৃষ্ণদেৱৰ একান্ত ভক্তৰ এইটো শুদ্ধ বস্তু, আধ্যাত্মিক জ্ঞানৰ বস্তু, আধ্যাত্মিক জ্ঞান উপলব্ধি হয় বুলি কৈছে। দাবা মাৰিলে সেইকাৰণে সকলোৱে ভগৱানলৈ স্মৰণ কৰে। সেই উদ্দেশ্যলৈ এই দাবাটো আমাৰ পাঁচবাৰ মাৰে। পাঁচবাৰত এবাৰতে আমাৰ আচলতে একবাৰ 108টা বাৰ দাবা কোবাব লাগে। মানে এবাৰতে 108 বাৰ 108 বাৰ দবা কোবাব লাগে। 108 বাৰ এই যে যেতিয়া দিউ মাৰিব 108 বাৰ হ'ব লাগে। 8 বাৰ হ'ব লাগিব। এইবোৰে আমাৰ ৰাতিপুৱা প্ৰসংগৰ পিছত, আকৌ গধূলি, আকৌ ৰাতি প্ৰসংগৰ পিছত, আকৌ ৰাতি শেষ মুহূৰ্তত এইদৰে 5 বাৰ দবা মাৰে। ৰাতিপুৱা কেইটা বজাত দবা কোবায়? ৰাতিপুৱা 4 বজাতে দবা কোবায়। 4টা বজাতে দবা কোবায়। আৰু ভাটিবেলা? আৰু ৰাতিপুৱা প্ৰসংগৰ পিছত ৰাতিপুৱা কেইটা বজাত আৰু প্ৰসংগৰ পিছত মানে 7টা বজাত হ'ব? 7টা নহয়, 8:30 9টা। 8:30 9টা বজাত আকৌ এবাৰ কোবাব। দুবাৰ। আৰু যেতিয়া আকৌ গধূলি কোবাব। গধূলি এবাৰ। আকৌ ৰাতি প্ৰসংগৰ পিছত কোবাব। ৰাতিপুৱা প্ৰসংগৰ পিছত কোবাব। তাৰপিছত আমাৰ কীৰ্তন ঘৰটো সাৰা মোচা ৰাতিয়ে কৰে। সাৰা মোচা হোৱাৰ পাছত এতিয়া বন্ধ হৈ যাব আৰু সোমাব নিদিয়ে, কোনেও নোসোমায়। সেইমতে এইদৰে 5 বাৰ দবা। 5 বাৰ মানে দিনটোত, মানে ৰাতিপুৱাৰ পৰা একদম দিনত 5 বাৰ। দিনত 5 বাৰ দবা কোবায়, এদিনত 5 বাৰকৈ দবা কোবায়। আৰু এবাৰত 108 বাৰ কৰি কোবায়। 108 বাৰ। আৰু এটা কথা শুনিব পোৱা মতে, ইয়াত যদি কোনোবা যদি ভোকত ঢুকায় তেতিয়াহ'লে সেই সিপাৰে তাতে বোলে খৰি দিয়া হয় বোলে। আৰু এতিয়া ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায়। লগ পাম এটা নতুন ভিডিঅ'ত। তেনেহ'লে এতিয়া লৈছোঁ বিদায়। জয় শ্ৰীৰাম।